গান্ধীজীয়ে কচুৱানজনক ঘোঁৰাগাড়ীখন কেই বজাত আনিবলৈ কৈছিল? 6 বজাত, 8 বজাত, 9 বজাত নে 7 বজাত? শুদ্ধ উত্তৰ 8 বজাত। দেৱৰাজ ইন্দ্ৰৰ ৰাজসভাৰ এগৰাকী নৰ্তকী আছিল বালিমাহী চৰাই, বুলবুলি চৰাই, পাৰ চৰাই নে ময়ূৰ চৰাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বালিমাহী চৰাই। ৰূপ কোঁৱৰ বুলি কাক কোৱা হয়? বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকা নে নৱকান্ত বৰুৱা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী দিৱস পালন কৰা হয় 17 জানুৱাৰী, 20 জুন, 5 জুন নে 2 অক্টোবৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক 17 জানুৱাৰী। আমাৰ গাঁও পদ্ধতিৰ কবি কোন? নৱকান্ত বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নৱকান্ত বৰুৱা। পক্ষীকুলৰ অভিযন্তা কোন? পাৰ চৰাই, কাউৰী চৰাই, টুকুৰা চৰাই নে কুলি চৰাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল টুকুৰা চৰাই। খৰাশিয়ালৰ বিয়াত কোনে তামোল কাটিছিল? ঘনচিৰিকাই, শালিকাই, মইনাই নে বৰটোকোলাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘনচিৰিকাই। মাকনে মাকৰ পৰা কামৰ বাবদ কেই টকা বিচাৰিছিল? 10 টকা, 5 টকা, 3 টকা নে 1 টকা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 3 টকা। পদূলিমুখত কি ফুল ফুলে বুলি কবিয়ে কৈছে? গোলাপ, গধূলি গোপাল, তগৰ নে পাৰিজাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গধূলি গোপাল। অনিল আৰু শান্তনা মাক দেউতাকৰ লগত কলৈ ফুৰিবলৈ গৈছিল? শিৱসাগৰ, যোৰহাট, তেজপুৰ নে গুৱাহাটী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শিৱসাগৰ। আজান পীৰৰ দৰগাহ কোনখন নৈৰ দাঁতিত অৱস্থিত? দিখৌ, কপিলী, ধনশিৰি নে ভৰলু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল দিখৌ। আব্দুলহঁতৰ দেউতাকে নতুনকৈ কি কিনি আনিছিল? চাইকেল, ট্ৰেক্টৰ, ৰিক্সা নে ঠেলাগাড়ী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ ট্ৰেক্টৰ। অপৰাহ্ন শব্দৰ অৰ্থ আবেলি, ৰাতি, ৰাতিপুৱা নে দুপৰীয়া? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আবেলি। মাটিৰ বাচন তৈয়াৰ কৰা লোক কমাৰ, কুমাৰ, কঁহাৰ নে বাদিয়াৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ কুমাৰ। শ্বহীদ কনকলতা বৰুৱাৰ জন্মস্থান নগাঁও, কামৰূপ, শোণিতপুৰ নে শিৱসাগৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ শোণিতপুৰ। বাঞ্ছা শব্দৰ অৰ্থ হ'ল ভয়, ইচ্ছা, সুখ নে লাজ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ ইচ্ছা।